5,000 গছি আৰু গোলাঘাটৰ জয় জুবিন গাৰ্গ অংকন কৰি মন্ত্ৰী প্ৰজ্বলন কৰি আৰু কবিতা পাত্ৰৰ কথাৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিন্তু ইয়াৰ সমানে আমি ক'ব বিচাৰিছোঁ জুবিন দাৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়। জুবিন দা হয়তো কোনোবাই প্ৰক্ৰিয়াকৈ হত্যা কৰিছে, নহয় কোনোবাৰ কাৰোবাৰ অৱহেলাৰ কাৰণে জুবিন দাৰ মৃত্যু হৈছে। যেতিয়ালৈকে সেই ব্যক্তিসকলক চিনাক্ত কৰা নহ'ব, সেয়া যি পৰ্যায়ৰ যোন মানুহে নহওক লাগিলে, যাৰ ভুলৰ কাৰণে জুবিন দাৰ এই ধৰণে অস্বাভাৱিক মৃত্যু হ'ল, তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক কঠোৰ শাস্তি প্ৰদান নকৰালৈকে জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপায়। আৰু আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আধৰুৱা হৈ ৰ'ব। চৰকাৰক আহ্বান জনাইছোঁ, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, যিহেতু ঘটনা ছিংগাপুৰত সংঘটিত হৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব হ'ব লাগে তদন্তৰ। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় অসমীয়া বহুত ভাল পাওঁ, অসমক ভাল পাওঁ, কিন্তু আমাৰ হিয়াৰ নামতো আমাৰ জাতিৰ স্পন্দনগৰাকীৰ মৃত্যুৰ তদন্ত যেতিয়া নিৰহ নিপাত হৈ আচল মুখীসকলক চিনাক্ত কৰিব, তেতিয়াহে আমি অসমীয়া জাতিক প্ৰকৃতাৰ্থত ভাল পোৱা বুলি ভাবিম। সেয়েহে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, ঘটনা যিহেতু প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ, সেইকাৰণে তেখেতে নেতৃত্ব ল'ব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই তদন্তক সেই বিষয়টো আগবঢ়াই নি ভাৰত চৰকাৰৰ জৰিয়তে অতি সোনকালে কিয় কেনেকৈ কাৰ ভুলৰ কাৰণে জুবিন গাৰ্গক হেৰুৱালোঁ এই কথাখিনি ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাওঁ। গিলাচত থ'লে গিলাচৰ চেট, আৰু তেওঁ যেতিয়া কৈছিল তেতিয়া তেওঁ বহি থকা টেবুলখনলৈ দেখুৱাই কৈছিল যে এই টেবুলখনত পৰিলে এই টেবুলৰ চেট লয়।